অসম চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰাই তেখেতে যিকোনো ধৰণৰ সিদ্ধান্ত সংখ্যালঘু বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰে। সংখ্যালঘুৰ উন্নয়নটো তেখেতৰ মূৰৰ কামৰণি হৈ পৰিছে। সংখ্যালঘু উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যাতে চৰকাৰী সংস্থাপন লাভ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আগভাগ ল'ব নোৱাৰে, তাৰে পদক্ষেপ হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক কুটিল ৰাজনীতি শিক্ষা বিভাগক এক কুটিল ৰাজনীতিৰ বলি কৰি পেলাই অসমৰ উল্লেখনীয় ৬টা-৭টাকে জিলাক টেটৰ চেণ্টাৰৰ পৰা বঞ্চিত কৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিছোঁ, আপুনি অতি সোনকালে সিদ্ধান্ত পৰিহাৰ কৰক আৰু অসমৰ সেই বঞ্চিত জিলাসমূহৰ হেডকোৱাৰ্টাৰত টেটৰ শিক্ষা কেন্দ্ৰ ঘোষণাৰে আপুনি আপোনাৰ এই সাম্প্ৰদায়িকতাৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত পৰিহাৰ কৰি আপুনি টেটৰ চেণ্টাৰ সমগ্ৰ অসমৰ সকলো জিলাৰ হেডকোৱাৰ্টাৰত টেটৰ চেণ্টাৰ দিবৰ বাবে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। অন্যথা আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি ৰাজপথ কঁপাই তুলিম। প্ৰয়োজন সাপেক্ষে আমি মাননীয় উচ্চতম ন্যায়ালয় অৰ্থাৎ মাননীয় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। গতিকে আমাক যাতে সেই পৰ্যায়লৈ লৈ নাযায় তাৰ আগতে তেখেতে এক সহনশীল নীতি গ্ৰহণ কৰি পেলাই অসমৰ প্ৰতিটো জিলাতে টেটৰ চেণ্টাৰ দিব বুলি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি তেখেতক অনুৰোধ জনাইছোঁ, অৰ্থাৎ দাবী জনাইছোঁ।